নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যে আপোনালোকে যেতিয়া কোৰ্ট মেৰেজৰ কাৰণে যায়, আপোনালোকে কোনটো আৰ্টিকেলত আপোনালোকে এপ্লাই কৰিব যাব লাগিব আৰু কোনটো ছাইডত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে, সেইটো চব মই আজি এই ভিডিঅ'ত শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে এই ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে, দেন প্লিজ ডু ছাবস্ক্ৰাইব and press the bell icon to get first notification. আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক বাটনটোও প্ৰেছ কৰি দিব। চ' মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যে কোৰ্ট মেৰেজ কি হয়। কোৰ্ট মেৰেজ আপোনালোকে কোনটো আৰ্টিকলত এপ্লাই কৰিব পাৰিব আৰু কোনটো ছাইডত আপোনালোকে কোৰ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। কোৰ্ট মেৰেজ আপোনালোকে দুপ্ৰকাৰৰ আহে, হিন্দু মেৰেজ এক্ট আৰু স্পেচিয়েল মেৰেজ এক্ট। চ' হিন্দু মেৰেজ এক্টৰ কাৰণে বিশেষকৈ হিন্দু বা ৰিলিজিয়ন তেওঁলোকে এপ্লাই কৰিব পাৰিব, কিন্তু স্পেচিয়েল মেৰেজৰ আণ্ডাৰত আপোনালোকে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, চবেই মানে এপ্লাই কৰিব পাৰিব। চ' আপুনি যেতিয়া স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত এপ্লাই কৰিব যাব, তেতিয়া আপোনালোকে এইটো চিন্তা নকৰিব যে আপোনাৰ পাৰ্টনাৰটো হিন্দু হয়, আপোনাৰ পাৰ্টনাৰটো মুছলিম হয়, আপোনাৰ পাৰ্টনাৰটো খ্ৰীষ্টিয়ান হয়। এইটো আপুনি চিন্তা কৰিব নালাগে। আপুনি ডাইৰেক্ট আপুনি স্পেচিয়েল মেৰেজৰ আণ্ডাৰত আপুনি এপ্লাই কৰিব পাৰিব। আৰু মই আজি এইটো ভিডিঅ'টো এইটো মেৰেজৰ ওপৰতে মই ক'বলৈ গৈছোঁ যে স্পেচিয়েল মেৰেজৰ আণ্ডাৰত যেতিয়া আপুনি এপ্লাই কৰিব, তেতিয়া আপুনি কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন ফ'ল' কৰিব লাগিব। যেতিয়া আপুনি স্পেচিয়েল মেৰেজৰ এক্টৰ আণ্ডাৰত আপুনি এপ্লাই কৰিব, আপোনাৰ পাৰ্টনাৰটো ছাপ'জ হিন্দু হয়, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ পাৰ্টনাৰটো মুছলিম হয়, আপুনিও মুছলিম হয়, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। যেতিয়া আপোনাৰ পাৰ্টনাৰটো হিন্দু হয়, আপুনিও হিন্দু হয়, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। খ্ৰীষ্টিয়ান হয়, তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া আপুনি এপ্লাই কৰে, তেতিয়া কোনটো ছাইডত কৰিব লাগিব সেইটোৰ কথাও আমি ডিছকাছ কৰোঁ আহক। যদি আপুনি গুৱাহাটীৰ হয়, তেনেহ'লে আপুনি সেৱা সেতুৰ আণ্ডাৰত কোৰ্ট মেৰেজ এপ্লাই কৰিব। অসমৰ আপুনি যোনটো জেগাতে নাথাকে কিয়, আপুনি সেৱা সেতুৰ ৱেবছাইটৰ থ্ৰুদি আপুনি কোৰ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপুনি কোৰ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপুনি সেৱা সেতু পৰ্টেলত যাব লাগিব। সেৱা সেতু পৰ্টেলত যোৱাৰ পাছত আপুনি মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপুনি চাৰ্চ কৰিব লাগিব। যেতিয়া আপুনি চাৰ্চ কৰে, যেতিয়া আপুনি আপোনাৰ ছাইটটো খোলা যাব, তেতিয়া আপুনি দেখিব যে তাতে আপোনাৰ যোনটো এপ্লিকেণ্ট হয় তেওঁৰ নাম আৰু কোনটো মেৰেজৰ আণ্ডাৰত আপুনি বিয়া কৰাব খোজে। এতিয়া বৰ্তমান আমি গুৱাহাটী কামৰূপ মেট্ৰ'ত থাকোঁ। চ' যিহেতু মই গুৱাহাটী কামৰূপ মেট্ৰ'ৰ বাসিন্দা, চ' মই আপোনালোকৰ যিমানবোৰ মই আপোনালোকৰ যাৰ বিয়া কৰাই দিছোঁ, এইবোৰ চবৰে স্পেচিয়েল মেৰেজৰ আণ্ডাৰতে কৰাই দিছোঁ। আৰু হিন্দু মেৰেজৰ এক্টৰ আণ্ডাৰত যোনে যোনে কৰিছে সেইটো বৰ্তমান বন্ধ আছে। চ' স্পেচিয়েল মেৰেজৰ আণ্ডাৰত যদি আপুনি কোৰ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব যায়, আপুনি কোনো ভয় নাখাই কেনে আপুনি ডাইৰেক্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদিবা আপোনালোকৰ কিবা অসুবিধা হয়, তেনেহ'লে মোক দিয়া নম্বৰ কণ্টেক্ট কৰিব পাৰে আৰু কোৰ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' বিশেষ আপোনালোকে একো প্ৰব্লেম নহয়। যেতিয়া আপুনি এপ্লাই কৰিব, তেতিয়া আপোনালোকৰ ডিটেইলছবোৰ দিয়া যাব। আপোনালোকে ডিটেইলছবোৰ যেতিয়া দিব যাব, তেতিয়া আপুনি খুব ভালকৈ আপোনালোকে এপ্লিকেশ্যনটো পঢ়ি কেনে চাব যে তাতে ক'ত কি কি বঢ়াব লাগে আৰু কেতিয়া কি ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব বিচাৰিছে, সেইবোৰ চব ভালকৈ বঢ়াই কেনে আপুনি নিজৰ যোনটো ব্ৰাইড হয় বা আপোনাৰ পাৰ্টনাৰটো গ্ৰুম হয়, তেতিয়া আপুনি আপোনাৰ পাৰ্টনাৰৰ যিমান ডিটেইলছ আছে সেইটো ভালকৈ বঢ়াই কেনে আপুনি ফাৰ্ষ্ট ষ্টেপটো পাৰ কৰিব। ফাৰ্ষ্টতে আপোনাৰ ব্ৰাইডৰ ডিটেইলছটো দিব লাগে। ব্ৰাইডৰ ডিটেইলছটো দিওঁতে আপোনাৰ তেওঁৰ নিজৰ নাম, তেওঁৰ ফাদাৰৰ নাম, তেওঁৰ নিজৰ মাদাৰৰ নাম সেইটো দিব লাগে। তাৰপিছত কাষ্টৰ কথাবোৰ দিব, আপুনি কি কাষ্টৰ হয় সেইটো। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো, আপোনাৰ ব্ৰাইডৰ ফাদাৰে কি কাম কৰে সেইটো, ফাদাৰৰ ইনকাম কিমান হয় এনুৱেলি, সেইটোও বঢ়াই দিব লাগিব। আৰু যিমান এড্ৰেছ আছে সেইটো, যদি আপুনি কামৰূপ মেট্ৰ' আণ্ডাৰত কৰি আছে, তেনেহ'লে আপুনি কামৰূপ মেট্ৰ'ৰ আণ্ডাৰত যিমানখিনি ডিটেইলছ আছে সেইখিনি প্ৰেজেণ্ট এণ্ড পাৰ্মানেণ্ট দুটাই ভালকৈ বঢ়াই দিব লাগিব। প্ৰেজেণ্ট এণ্ড পাৰ্মানেণ্ট যদি বেলেগ বেলেগ হয়, তেনেহ'লে আপুনি
আপুনি ভালকৈ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্টটো ভালকৈ ধুনীয়াকৈ পৰিপাটি কৰি আপুনি লিখি কেনে আপুনি এপ্লাই কৰিব আৰু কিমান ডিউৰেশ্যনৰ পৰা আপুনি যোনটো এড্ৰেছ আছে দিছে সেইটোত কিমান দিনৰ পৰা আছে সেইটো কথাও আপোনালোকক এইখিনিত ভালকৈ বহাই কেনে আপুনি ভালকৈ লিখি কেনে আপুনি নেক্সট মাৰিব পাৰে চ' নেক্সট মাৰাৰ পাছত আপোনাৰ গ্ৰুমৰ কথা আহিব গ্ৰুমৰ কি যেনেকৈ ব্ৰাইডৰ হয় নিজৰ ফাদাৰ নিজৰ নাম নিজৰ মাদাৰ ক'ত থাকে আৰু কিমান বয়স হয় সেইবোৰ এভৰিথিং আপুনি বহাই কেনে আৰু কি কৰে কি কাষ্টৰ হয় সেইবোৰো ভালকৈ বহাই কেনে নেক্সটটো মাৰিলে হ'ল তাৰপিছত আপুনি চাব যে ডকুমেণ্টছ কি ছাবমিট কৰিব লাগে চ' ডকুমেণ্টছ ছাবমিট কৰিবৰ কাৰণে আপুনি ভালকৈ পঢ়ি চাব যে কিমান ক'ত কি আছে ছাপ'জ আপোনাৰ মেৰেজৰ এপ্লাই কৰিব গৈ আছে তাতে যেতিয়া আপোনাৰ আইডেণ্টিফিকেশ্যনৰ যোনটো হেৰি সোধে ছাপ'জ আই ডি কাৰ্ডৰ কাৰণে তেতিয়া আপোনাৰ বহুতখিনি অপশ্যন আহিব তাতে আপুনি পেন কাৰ্ডটো চিলেক্ট কৰিব পাৰে আপোনাৰ ব্ৰাইডৰ কাৰণেও পেন কাৰ্ড গ্ৰুমৰ কাৰণেও পেন কাৰ্ড সেইটো দিলে তাৰপিছত এড্ৰেছখিনি ভালকৈ বহাই দিলে আৰু দেন আপোনালোকৰ ন'টিছ এইটো হ'ল আপোনাৰ এটা আপোনাৰ ফৰ্ম পায় ইণ্টেণ্ডেড মেৰেজ বুলি সেইটো প্ৰি মেৰেজৰ হয় আৰু যদি ছাপ'জ আপুনি বিবাহিত হয় আৰু আপুনি পষ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব গৈছে তেনেহ'লে সেইখন হ'ল ফৰ্ম 5 চ' দুটাই বেলেগ হয় এটা ইণ্টেণ্ডেড মেৰেজ বুলি লিখা থাকিব আৰু এটা ফৰ্ম 5 বুলি লিখা থাকিব চ' সেইবোৰ আপুনি দিয়াৰ পাছত আপোনাৰ ছিগনেচাৰটো দিয়াৰ পাছত আপোনাৰ এড্ৰেছবোৰ দিয়াৰ পাছত আপোনাৰ এজ প্ৰুফৰ কাৰণে ডকুমেণ্ট দিয়াৰ পাছত আপোনাৰ ডিক্লেৰেশ্যনবোৰ দিয়াৰ পাছত ডিক্লেৰেশ্যনতো দিব লাগিব আপোনাৰ পষ্ট মেৰেজ হওক প্ৰি মেৰেজ হওক আপোনাৰ পষ্ট মেৰেজৰ কাৰণেও ডিক্লেৰেশ্যন দিব লাগিব প্ৰি মেৰেজৰ কাৰণেও ডিক্লেৰেশ্যন দিব লাগিব পষ্ট মেৰেজত আপোনাক এক্সট্ৰাকৈ আপোনাৰ ইনভিটেশ্যন কাৰ্ড আছে যদি সেই ইনভিটেশ্যন কাৰ্ডটোও মেণ্ডেটৰী হয় সেইটোও দিব লাগিব তাৰপিছত আপুনি চাব যে আপোনাৰ ডকুমেণ্টছবোৰ এড্ৰেছবোৰ যিমান আছে পাৰ্মানেণ্ট প্ৰেজেণ্ট দুটাই ভালকৈ দিব লাগিব ছাপ'জ আপোনালোকে গুৱাহাটীৰ বাসিন্দা হয় ছাপ'জ আপোনাৰ ব্ৰাইডটো গুৱাহাটীৰ হয় কিন্তু গ্ৰুমটো বাহিৰৰ হয় তেতিয়া আপোনাৰ এড্ৰেছটো ভালকৈ বহাব লাগিব কিন্তু এইটো একচেপ্ট নহ'ব যে ব্ৰাইড এণ্ড ব্ৰাইড গ্ৰুম দুটাই বাহিৰৰ হয় কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ নহয় তেতিয়া একচেপ্টেবল নহ'ব কিন্তু আপুনি যদি আপোনাৰ এজন গুৱাহাটীৰ হয় আৰু আন এজন বাহিৰৰ হয় তেতিয়া একচেপ্ট হ'ব এজন হ'লেও আপোনালোকৰ গুৱাহাটী ডিষ্ট্ৰিক্টত যদি বিয়া কৰাব যায় ডি চি অফিচত তেতিয়া আপোনালোকৰ এজনৰ হ'লেও আপোনাৰ এড্ৰেছ গুৱাহাটীৰ হ'বই লাগিব পাৰ্মানেণ্ট ইয়াৰ প্ৰেজেণ্ট দুটাৰ ভিতৰত এটা হ'বই লাগিব নহ'লে বিয়াটো আপোনাৰ একচেপ্ট কৰা নাযাব চ' আপুনি এইখিনি কৰাৰ পাছত আপুনি অনলাইন পে'মেণ্ট কৰাৰ পাছত দেন আপুনি সেই ফৰ্ম এটা ৰিচিপ্ট ওলাব ৰিচিপ্টটো ওলোৱাৰ পাছত আপুনি ডি চি অফিচত যাই কেনে সেইটো ছাবমিট কৰিব লাগিব আৰু তেওঁলোকে যেতিয়া ডি চি অফিচৰ মানুহে আপোনাৰ অফিচিয়েল মানুহবিলাকে যেতিয়া আপোনাৰ ৰিচিপ্টৰ থ্ৰু দি আপোনাৰ ভেৰিফিকেশ্যন আপোনাৰ চাব তেতিয়া ক'ত কি ডকুমেণ্টছ দিছে চবখিনি ভালকৈ দিছে নে নাই আপোনাৰ পেন কাৰ্ডৰ এজ প্ৰুফৰ লগত আপোনাৰ ডেট অফ বাৰ্থটো মিলিছে নে নাই আপোনাৰ নামটোৰ লগত এভৰিথিং আপোনাৰ মানে ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনাক যদি চব আপোনালোকৰ ঠিক থাকে তেনেহ'লে আপোনাক এপ্ৰুভেল দি দিব এপ্ৰুভেল দিয়াৰ পাছত আপোনাক কোনো ডেটৰ মানে মেনশ্যন নকৰিব আপোনাৰ ছাপ'জ আপোনাৰ জুলাইৰ 15 তাৰিখে আপোনাৰ এপ্ৰুভেল হৈছে দেন আপোনাৰ নেক্সট বিয়াৰ কাৰণে আপুনি 16-17 তাৰিখে আগষ্টৰ 16-17 তাৰিখে আপুনি গ'লে আপোনাৰ কোৰ্ট মেৰেজটো হৈ যাব কিন্তু ছাপ'জ আপোনাৰ ভেৰিফিকেশ্যন কৰোঁতে আপোনাৰ যদি কিবা অসুবিধা হৈছে বা আপোনাৰ কিবা ডকুমেণ্টছ যিহেতু ভুল হৈছে তেনেহ'লে আপোনাক আকৌ কিয়ৰে পঠাৰ পাছত দেন আপুনি আকৌ কিবা যোনটো লগা হৈছে সেইটো আপুনি আকৌ ছাবমিট কৰিব লাগিব দেন মই এতিয়া ক'ব গৈছোঁ যেতিয়া আপোনাৰ এপ্ৰুভেল হয় তেতিয়া আপুনি নেক্সট কি কৰিব লাগিব আপোনাৰ নেক্সট যেতিয়া এপ্ৰুভেল হয় আপুনি 1 মান্থ পাছত গ'লে ডি চি অফিচত গ'ল ডি চি অফিচত যোৱাৰ পাছত আপোনাৰ যিমানবোৰ আছে ছাপ'জ আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট ভোটাৰ আই ডি বেংকৰ পাছবুক যিমান আছে সেইবোৰ চব একেলগে লৈ যাব লাগিব আৰু
লৈ যাই কেনে সেইবোৰ জেৰক্স কৰাই কেনে তাতে নিজৰ চাইনটো দিব লাগিব। তাৰে লগতে আপোনালোকৰ তিনিটা উইটনেছ আপোনাৰ মেণ্ডেটৰী হয়। ছাপ'জ ব্ৰাইডৰ ফালৰ পৰা এজন আৰু গ্ৰুমৰ ফালৰ পৰা দুজনে, ইয়াৰ গ্ৰুমৰ ফালৰ পৰা এজন, ব্ৰাইডৰ ফালৰ পৰা দুজন, দুই ছাইডৰ পৰা মানে উইটনেছ লাগিব। আৰু দুই ছাইডৰ পৰা নিজৰ পেৰেণ্টছ ব্ৰাদাৰ চিষ্টাৰ কোনোবা হ'লেও নিজৰ লাগিব। কোনো ফ্ৰেণ্ডছ বা কোনো আউটছাইডাৰ আপোনাৰ আজিকালি একচেপ্ট নকৰে। আগতে কৰিছিলে যদি এতিয়া নকৰে। চ' এতিয়া আপোনালোকে মেক চিয়'ৰ ৰাখিব যে আপোনাৰ ফেমিলিৰ ফালৰ পৰা কোনোবা এজন হ'লেও আপোনাৰ যাব লাগিব উইটনেছৰ কাৰণে। আৰু তেওঁলোকে ভেৰিফিকেশ্যন মতলব চাব ৰেজিষ্টাৰে আপোনাৰ ভেৰিফিকেশ্যনৰ কোৰ্ট মেৰেজৰ চাৰ্টিফিকেট ওলোৱাৰ আগতে, চাইন কৰাৰ আগতে তেওঁলোকে সোধ-পোছ কৰিব ডেট কোনটো গ্ৰুমৰ পেৰেণ্টছ হয় আৰু কোনটো ব্ৰাইডৰ পেৰেণ্টছ হয়। চ' সেইখিনি ভালকৈ আপোনাৰ ডেট অফ বাৰ্থটো ভালকৈ সুধিব। আপোনালোকে আগতে কিবা বিয়া কৰাইছিল নেকি বেলেগৰ লগত, সেইবোৰো সুধিব। আৰু আপোনালোকে ৰাজি খুচি মতে আপোনালোকে বিয়া কৰাব গৈ আছে নেকি, সেইটোও সুধিব। চ' সেইবোৰ কৰাৰ পাছত সুধিব। আৰু যেতিয়া আপোনালোকৰ ফটো তুলিব তাতে আপোনালোকৰ নিজৰ চাৰ্টিফিকেটটো চাইন লাগিব। আৰু জেৰক্স যিমান আছে সেইবোৰ চব লগাই কেনে আপোনালোকে DC অফিচত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত চাৰ্টিফিকেট যেতিয়া চাব ৰেজিষ্টাৰে কুৱেশ্যন যিবোৰ সুধি কেনে তেওঁলোকে যদি ছেটিছফাইড হয়, তেওঁলোকে নিজৰ চাইনটো দিব চাব ৰেজিষ্টাৰে। তেতিয়া আপোনালোকে আকৌ যায় আপোনাৰ অফিচিয়েল য'ত ফটো তোলে তাতে ছাবমিট কৰি কেনে তেওঁলোকৰ DC অফিচৰ চিলটো মাৰি কেনে আপোনালোকৰ সেইটো বিয়া সম্পূৰ্ণভাৱে কমপ্লিট হৈ যাব। আৰু আপোনালোকে একেবাৰে টেনশ্যন ল'ব নালাগে। এইটো কৰাৰ পাছত আপোনালোকে একদম শান্তিমতেৰে নিজৰ ঘৰত আপোনালোকে খুচিৰে আপোনালোকৰ যিমান খুচিমতে আপোনালোকে যাব পাৰিব। তো এইটোৱে আছিল আপোনালোকে যদি কোৰ্ট মেৰেজ কৰাব যায় স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত, তেতিয়া কি কি প্ৰচেছ হ'ব, কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হ'ব, এভৰিথিং মই আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুদি শ্বেয়াৰ কৰিলোঁ। চ' এইটো ভিডিঅ' যদি আপোনালোকে ভাবিছে যদি ইনফৰ্মেটিভ হয় আৰু কাৰোবাৰ যদি আপোনালোকে শ্বেয়াৰ কৰিব খুজিছে, আপোনাৰ ফ্ৰেণ্ডছ হওক, ফেমিলি হওক, কাৰোবাক কিবা এনেকুৱা নলেজ দিব বিচাৰিছে, এইটো এটা ইম্পৰ্টেণ্ট নলেজো হয়, জেনেৰেল নলেজো হয়। এইটো সকলোৱে জনাটো ইম্পৰ্টেণ্ট হয়। কাৰণ আপোনালোকৰ আজিকালি কোৰ্ট মেৰেজৰ বহুতো অসুবিধাৰ ফেচ কৰে যে এইটো হোৱা নাই, কিবা এটা আপলোড কৰা নাই, কিছুমানে বুজি নাপায়। চ' আপোনালোকে যদি আপোনালোকে বিচাৰে কি এডভকেটৰ থ্ৰুদি কৰে, তেনেহ'লে মোক এইটো নম্বৰত তলত দিয়া স্ক্ৰীনত নম্বৰত কল কৰিব পাৰে। নহয়তো আপোনালোকে যদি নিজে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বহুত চাই পেলাই ভালকৈ বস্তুবোৰ কেনেকুৱা প্ৰচেছত চলি আছে সেইবোৰ ভালকৈ চাই কেনে আপোনালোকে কোৰ্ট মেৰেজৰ কেনে এপ্লাই কৰিব। নহ'লে বহুতেই আছে যোনবোৰ মোৰ তাত আহে, তেওঁলোকে কোৰ্ট মেৰেজৰ কেনে এপ্লাই কৰিব যায়, কিন্তু বস্তুবোৰ খেলি মেলি হোৱাৰ কেনে, বস্তুবোৰ ডকুমেণ্টছ ভালকৈ প্ৰপাৰ নিদিয়াৰ কাৰণে, ডেট নোপোৱাৰ কাৰণে, এপ্ৰুভেল নোহোৱাৰ কাৰণে তেওঁলোকে পাছলৈ আহে। সেইকাৰণে এডভকেটৰ থ্ৰুদি যদি আপোনালোকে কৰিব যায়, তেওঁলোকে আপোনালোকক একো টেনশ্যন নিদিয়াকৈ আপোনালোকৰ কোৰ্ট মেৰেজটো সম্পূৰ্ণভাৱে ভালকৈ কৰাই দিব পাৰিব। আৰু আপোনালোকে কোনো ডেটৰ কাৰণেও টেনশ্যন ল'ব নালাগে, কাৰণ তেওঁলোকৰ চাৰিও চাইডৰ পৰা বহুত চিনাকিও থাকে, তেওঁলোকে ইজিলি আপোনালোকক কৰাই দিব। সেইটো আপোনালোকে টেনশ্যন নোলোৱাকৈ আপোনালোকৰ কোৰ্ট মেৰেজটো ভালকৈ কৰিব পাৰিব। আৰু আপোনালোকে এইটো টেনশ্যনো ল'ব নালাগে কি আপোনালোকে ডকুমেণ্টছটো কেনেকুৱা প্ৰপাৰ দিলে নে নিদিলে। যেতিয়া এডভকেটৰ এটা নিজস্ব এটা নিজৰ আইডিয়া থাকে, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকে। চ' যেতিয়া আপোনালোকে কোৰ্ট মেৰেজ কৰাই, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, চাব নিজেও। আৰু নহ'লে আপোনালোকে এটা ভাল এডভকেটক চাব। নহ'লে যদি মোৰ পৰা কৰাই তেনেহ'লে মই আপোনালোকক স্ক্ৰীনত নাম্বাৰটো দি দিছোঁ, সেইটো নাম্বাৰতো কল কৰিব পাৰে, ইয়া মেছেজ কৰিব পাৰে, ইয়া ইমেইলো কৰিব পাৰে। মই ইমেইল আইডিটোও তলত দি দিছোঁ। চ' এইটোৱে আছিল কোৰ্ট মেৰেজ কৰাব গ'লে আপোনালোকে কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন ফ'ল' কৰিব লাগে। চ' আপোনালোকৰ এই ভিডিঅ'টো যদি কিবা সুবিধাজনক লাগিছে, কিবা ইনফৰ্মেটিভ লাগিছে, প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিছ এণ্ড ডণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন টু গেট ফাৰ্ষ্ট ন'টিফিকেশ্যন। থেংক ইউ এণ্ড গড ব্লেছ ইউ অল।